হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আকৌ এবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আছোঁ উপস্থিত গোৱালপাৰা জিলাৰ শিমলুতৰা নৱগত শিমলুতৰা বজাৰৰ পৰা অলপ মই নামি আহিছোঁ। ইয়াতে কিছুমান সমস্যা আছে, যিহেতু মই আপোনালোকক আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে শ্বেয়াৰ কৰিম। সমস্যাটো যে মানে ইনফৰ্মেটিভ ভিডিঅ' হ'ব আজি মোৰ ব্লগত এইটো। তেনেহ'লে আপোনালোকে চাই থাকক। মই আজি ইয়াৰে কিছুমান সমস্যা কম আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এতিয়া মই আছোঁ শিমলুতলা নৱগত শিমলুতলা বজাৰৰ নিচে কাষত। আজি ইয়াতে আমি কিছুমান বন্ধু আৰু মই একেলগতে ফুৰিব আহিছোঁ। ইয়াতে কিছুমান সমস্যা আছে। আমি যিহেতু যোৱাকালি আহিছিলোঁ, ইয়াতে আহি মানে সমস্যাটো দেখা পালোঁ। এতিয়া আমি মানে সকলোকে জনাবলৈ চেষ্টা কৰিম, মানে ইয়াতে কি হয়, বছৰত কি নহয়, মানে এইবিলাক আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই ক'ম। তেনেহ'লে ভিডিঅ'টোৰ লগত আপোনালোকে জড়িত হৈ থাকক আৰু মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম। চ' গাইজ, আমি এতিয়া বৰ্তমান আহি পাইছোঁ। আমি নিচে কাষত আহি পাইছোঁ। এখন ইয়াত এটা বৃহৎ নদী আছে। ইয়াতে মানে বাঁহৰ দলং আছে। আজি ভিডিঅ'ৰ টপিকটো মেইন টপিকটো সেইটো দলঙৰ ওপৰতে আছে টপিকটো। আপোনালোকে ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আমি দলঙৰ ওপৰত কিবা টপিক আছে সেইটো কথা ক'ম আপোনালোকক, তেনেহ'লে ভিডিঅ'টো চাই। বৰ্তমান আহি পালোঁ দুটা বন্ধু। যে আপোনালোকক কৈছিলোঁ যে আজি মানে মোৰ ব্লগত এনেকুৱা বেলেগ একো ব্লগ নাথাকিব, আজি ইনফৰ্মেটিভ ভিডিঅ' হ'ব। চ' আজি আমাৰ ইনফৰ্মেটিভ ভিডিঅ'টো হৈছে এইখন নদীৰ ওপৰত, দলঙৰ ওপৰত। মানে এইখন নদী আপোনালোকে দেখিবলৈ পাইছে, বৃহৎ এটা নদী। মানে এইখন নদী আমাৰ অসমৰ মানে সকলোতকৈ বহল নদী। জানে আপোনালোকে, সকলোতকৈ বহল নদী হৈছে ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীৰ লগত এখন সৎ জড়িত হৈ আছে। ব্ৰহ্মপুত্ৰ নদীৰ লগত এইখন নদী জড়িত হৈ আছে। আৰু এইখন নদী বছৰত বানপানীৰ সময়ত ইমান এটা বৃহত্তৰ ডাঙৰ নদী হৈ যায়। মানে ইয়াতে যিমান মানুহ আছে, আমি এটা বৰ্তমান উপস্থিত আছোঁ গোৱালপাৰা জিলাত, কিন্তু এই নদীৰ সিপাৰে যিটো আছে এইটো হৈছে বৰপেটা জিলা। এইটো বৰপেটা জিলাত পৰে। আমি বৰ্তমান বৰপেটা জিলাৰ সিপিনে গৈ আছোঁ, দুটা বন্ধু একেলগে ভিডিঅ' কৰি। সিপাৰে মানে যিখিনি মানুহ আছে, বছৰত কিমান তেওঁলোকে বছৰত মানে কি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, ইয়াৰ বিষয়ে মানে আজি আমি ক'বলৈ বিচাৰিছোঁ ইয়াতে ভিডিঅ'টোত। তেনেহ'লে ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি ভিডিঅ'টো বৰ্তমান আহিছোঁ ইয়াতে এতিয়া মই মেইন প্ৰব্লেমটো ক'ম। আপোনালোকে প্ৰথমে চাই লওক ব্ৰিজখন কিমান দীঘল। এইপিনে আছে মই এটা নাৱত উপস্থিত আছোঁ। ব্ৰিজ ইপিনে পিছপিনে চাওক কিমান দূৰ, আৰু ইপিনে চাওক মোটামুটি 1 কিলোমিটাৰমান দীঘল হ'ব চাগে। আমাৰ লগত আমি ভিডিঅ' বনাই থকা সময়ত দুটা ইয়াৰে লোকেল ল'ৰা আহিছে, তেওঁলোকক চাই আছে আমাৰ ব্লগ কৰাটো। তোমাৰ নাম কি হয়? জীৱন আলী। এওঁৰ নাম জীৱন আলী। ঘৰ ক'ত তোমাৰ? চৰ কি নিৰলাচন আলী ইয়াতে ওচৰতে, বোলে ঘৰ ওচৰতে। আৰু তোমাৰ নাম দিহা। তোমাৰ নাম কি? কি নাম জোৰে কোৱাচোন, কি নাম তোমাৰ? জাকিৰ আলী। কোৱাতে ইমান ভয় খুৱাইছে তুমি। ভয় খাব নালাগে, আমি এনেই ভিডিঅ' বনাই ফুৰি আছোঁ। তো চাওক গাইজ, মই দেখাইছোঁ এখন ব্ৰিজ। চাওক, মানে বৃহত্তৰ নদী এখনত মাজেৰে এনেকুৱা বাঁহেৰে মানে ব্ৰিজ বনাইছে। তাৰে মাজে কাঠেৰে, চাইডে খুটাটো হৈছে বাঁহেৰে। প্ৰত্যেক বছৰে এনেকুৱা বাঁহ বনাই, মানে যেতিয়া পানী কমি আহে তেতিয়া এওঁলোকে মানে এইটো সুবিধা অৱলম্বন কৰে। নহ'লে যদি এতিয়া বানপানীৰ সৃষ্টি হ'লে প্ৰায় 5 কিলোমিটাৰ, 4-5 কিলোমিটাৰ পূৰা বৃহৎ এলেকাত মানে পানী ভৰি উঠে। আৰু এওঁলোকে ফেৰী ঘাটেৰে অহা যোৱা কৰে। প্ৰায় প্ৰতিদিনে হাজাৰ মানুহ এই ব্যৱস্থাৰে মানে ইয়াৰে পৰা অহা যোৱা কৰি। আমি আহি পালোঁ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ পৰা বৰপেটা ডিষ্ট্ৰিক্টলৈ। মানে আমি পাৰ হৈ আহিলোঁ, দলংখন পাৰ হৈ আহিলোঁ। এতিয়া আমি বৰপেটা ডিষ্ট্ৰিক্ট কি শাক পাচলিৰ খেতি বৰ্তমান মানে তৈয়াৰ কৰি আছে। মানে এতিয়া মানে লগাব শাক পাচলি। তো কি ব্যৱস্থা মানে কৰি আছে, ইয়াৰ বিষয়ে মানে এতিয়া বিষয়ে ক'ম বা দেখুৱাম। ইপিনেতো এতিয়া ট্ৰেক্টৰেদি হাল মাৰি পূৰা মানে ৰেডি কৰি দিছে। এতিয়া আৰু মানে সাৰ চাৰ পেলাই হৈ গৈছে অলৰেডি। এবাৰ খেতি হৈ শেষ হ'ল বিক্ৰী কৰি। এতিয়া আৰু মানে হাল চাল মাৰি ৰেডি, এতিয়া সাৰ চাৰ পেলাই মানে পূৰা লগাবৰ খেতি। যেতিয়া খেতি হ'ব তেতিয়া আমি আহিব চেষ্টা কৰিম দেখুৱাবলৈ। কিন্তু আগত আমি দেখা পাই আছোঁ যে আগত আপোনালোকে হৈছে এইটো চাওক, তাতে মানে কিবা খেতি দেখা পাই আছোঁ। আমি যাই আপোনালোকক
মানে দেখুৱাম খেতিটো কি খেতি কৰিছে বা কেনেকৈ কৰিছে মানে কিমান ডাঙৰ হৈছে এইবিলাক আমি গোটেই দেখুৱাম। তো ভিডিঅ'টো চাই থাকক। এতিয়া আমি আছোঁ বৰপেটা জিলা। এইটো দেখাবলৈ পিছপিনে মোৰ নদীটো, নদীৰ কাষে কাষে গৈ আছোঁ। চব কাৰণে আমি আহি পাইছোঁ। এতিয়া আপোনালোকক খেতি অলপ দেখুৱাম। যিটো সময় অলপ বেছি হৈছে, অলপ মানে পোহৰটো কমি আহিছে। প্ৰথমতে আমি নদীৰ কাষতে এটা খেতি পালোঁ, যিটো দেখিবলৈ পাইছে বহুত ডাঙৰ এৰিয়াত কৰা হৈছে খেতিটো। মানে চাৰিওপিনে সেউজীয়া হৈ আছে। তাৰপিছত মাটিকলাই ডাল কি ফাৰ্ষ্টটো কি কৈছে দালিৰ নাম? মাটিকলাই ডাল মানে ক'লা থাকে, সৰু সৰু মাটিকলাই ডাল মানে খানিছোঁ ইয়াৰে খেতিটো। আৰু আগত বহুত ধৰণৰ খেতি কৰা হৈছে। আমি আগত যাম, অলপমান আগত যাম, কিন্তু ইমান আগত গুচি নাযাওঁ, কাৰণ এতিয়া আমাৰ মানে হাতত ইমান সময়ো নাই। আমি আকৌ ঘূৰি যাব লাগিব ইয়াৰে পৰা। তো মানে ইয়াতে মাটিকলাৰ ডাল কৰা হৈছে। ইয়াৰ আগত কি খেতি কৰা আছে এইটো আমি চাই লওঁ আৰু আপোনালোকক ক'ম। মানে ইয়াতে বহুত মানে প্ৰতি বছৰে খেতি কৰা হয়, মানে খালি খেতিয়ে কৰা হয় ইয়াতে। মূলা, গাজৰ, বিলাহী, আলু মানে চব খেতি কৰা হয় বছৰত। কিন্তু ইয়াতে বানপানীও হয় বছৰত এবাৰ বানপানীও হয়। বানপানীৰ সময়ত কিন্তু অলপ সমস্যা হয় মানুহৰ অলপ। কিন্তু এই সময়ত মানুহে খেতি কৰা অলপ আপোনালোকে চাই গ'ল। আজি আপোনালোকক আমি ইমান খেতি দেখুৱাব নোৱাৰিম, কাৰণ সময় নাই। কিন্তু খেতিৰ ওপৰত এদিন আমাৰ আৰু এটা ব্লগ থাকিব। মানে ইয়াতে আহি খালি অকল খেতিৰ বিষয়ে ক'ম। মানে ভিতৰলৈ সোমাই যাম অলপ। এইটো আৰু বহুত ডাঙৰ গাঁও আছে ভিতৰত, মানে বহুত খেতি কৰা হয় শুনিছোঁ। ইপিনে কৰা হয় ন ভাইটি? ইপিনে খেতি কৰা হয় নে আগত? মেলা খেতি কৰা হয় না? ইপিনে বহুত খেতি কৰা হয়। তো যেতিয়া নেক্সট আহিম তেতিয়া আপোনালোক মই আৰু ভালকৈ দেখুৱাম। তো ইয়াতে ওচৰতে কিবা খেতি আছে, এইটো কম কি খেতি হয়? এইটো কি খেতি হয় ভাইটি? ফুটাটুনি বোলে, ভাইটিয়ে কৈছে ফুটাটুনি। কিন্তু মই আজিলৈ ফুটাটুনি মানে কেনেকৈ থাকে ৰে? ভাইটিয়ে কৈছে ফুটাটুনি মানে ফলটো চাব এনেকুৱা ধৰণৰ আছে বোলে ফুটাটুনি। এই ফুটাটুনি বা ধৰিব নোৱাৰিলোঁ। আপোনালোকে যদি কোনোবা গম পায় ফুটাটুনি কি খেতি, মানে কি এটা শাক বস্তু নেকি? এটা শাক হয় ন? শাক হয়, খাই ইয়াত ভাজি কি কৰে ইয়াত বেছি? ইয়াৰ পৰা কি তৈয়াৰ হয় তাৰমানে? আমি ইয়াতে আপোনালোক খেতি দেখাবলৈ আহিছোঁ, কিন্তু এই ফুটাটুনি ইয়াৰ বোলে বেছি কিবা হয়, কিন্তু আমি বুজিয়ে নাপালোঁ এইটো কিবা খেতি বা। এতিয়া আমি মানে চখ হৈ গ'লোঁ, কিবা খেতি। আৰু আগত কি খেতি আছে ভাইটি? নাই, আগত কি খেতি আছে? সেইপিনে কিবা খেতি কৰা নাই আৰু? নাযায় মানে? আমি নাযাওঁ মানে সুধিছোঁ এইপিনে কি খেতি আছে আৰু? নাযায়, তো গম নাপায় বোলে সি। তো মোৰ খেতিৰ বিষয়ে আৰু বেছি নকওঁ, মানে এইখিনি অলপ দেখালোঁ আপোনালোকক। মানে আপোনালোকৰ ঠাইটো চাই লওক, ঠাইটো বঢ়িয়া। তো মই নেক্সট থাকিব ইয়াতে মোৰ খেতিৰ ওপৰত ভিডিঅ' থাকিব, আপোনালোকে চাই ল'ব। মই তো সোনকালে আহিব, যেতিয়া খেতি বাতি ওলাব তেতিয়া আহিম, আমি দুয়োজনে আহিম। চ' গাইছ, আজিৰ কাৰণে এইখিনিয়ে ভিডিঅ'। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আমি আকৌ এবাৰ সিপাৰলৈ যাম নেক্সট ভিডিঅ'ত। তেতিয়া আমি খেতিৰ বিষয়ে ক'ম, খেতি দেখুৱাম আপোনালোকক, ভালকৈ দেখুৱাম, মজাকৈ দেখুৱাম। তেনেহ'লে আজিৰ কাৰণে বাই বাই।